হয় বন্ধুসকল, আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ এজন সেনাজনৰ বিষয়ক লৈ। এজন দাদাই অভিনয়ৰ জৰিয়তে এজন সেনা জোৱানে কেনেদৰে নিজৰ দেশ মাতৃক ৰক্ষা কৰিবৰ বাবে শত্ৰুৰ লগত যুঁজ কৰি নিজৰ প্ৰাণ আহুতি দি দেশখনক ৰক্ষা কৰে, তাৰ এক সুন্দৰ নিদৰ্শন দাঙি ধৰিছে অভিনয়ৰ জৰিয়তে। আৰু ভিডিঅ'টো পাই সঁচাই দুখ লাগি গ'ল মনটো। সেইবাবে ভাবিলোঁ অকণ ভিডিঅ'কে বনাই দিওঁ, আপোনালোকলৈ আগবঢ়াই দিছোঁ। ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু সকলোৱে যাতে ভিডিঅ'টো পায় তাৰ বাবে শ্বেয়াৰ এটা কৰি দিব। হয় বন্ধু বান্ধৱীসকল, আপোনালোকে দেখিছে যিহেতুকে স্ক্ৰীণত এই দাদাজনে এজন সেনাজনে কেনেদৰে দেশ মাতৃক ৰক্ষা কৰে, নিজৰ প্ৰাণকো আহুতি দি আৰু নিজৰ প্ৰাণ যোৱাৰ ভয় নকৰি দেশ মাতৃক ৰক্ষা কৰিবৰ বাবে কেনেদৰে যুঁজ কৰে শত্ৰুৰ লগত, তাকে এক নিদৰ্শন দাঙি ধৰিছে দাদাজনে। বৰ সুন্দৰ হৈছে দাদাজনৰ অভিনয়। ভিডিঅ'টো পাই দুখ লাগি গ'ল বৰ। সঁচাকৈ দেই, সেনাজনসকলক মানিবলগীয়া, তেওঁলোকক চেলুট দিব লাগিব। বহুত মানুহে ট্ৰেইনত আহি থাকোঁতে সেনাজনসকলক ছিটটো এৰি দিবলৈও টান পায় বহি থকা, যিহেতুকে তেওঁলোকে ভাবে যে সেনাজনসকলে কষ্ট কৰিব পাৰে সেইবাবে তেওঁলোকে থিয় হৈ যাব পাৰিব। এনেদৰে বহু মানুহে সাধাৰণ আজিকালি এনেকুৱা কৰা দেখিবলৈ পোৱা যায়। ট্ৰেইন হওক বা বেলেগ গাড়ীত হ'লেও তেওঁলোকে নুবুজে যে তেওঁলোকে আমাৰ বাবে কিমান কষ্ট কৰি আছে। আমাক খুৱাই তেওঁলোকে নোহোৱাকৈ থাকে। তেওঁলোকে নিজৰ পৰিয়ালবৰ্গ সকলোক ত্যাগ কৰি দেশ মাতৃক ৰক্ষা হেতুকে, আমাক ৰক্ষা হেতুকে বহুত যুঁজ কৰি থাকে শত্ৰুৰ লগত। ইষ্ট বন্ধু বাই ভনী সকলোকে ত্যাগ কৰি, মাক দেউতাকক এৰি নিজৰ দেশ মাতৃক ৰক্ষা হেতুকে যুঁজ কৰি থাকে। আমি সঁচাকৈ তেওঁলোকক চেলুট দিব লাগে। ভিডিঅ'টো পাই দুখ লাগিল, সেইবাবে ভিডিঅ'টো আপলোড কৰি দিছোঁ, যাতে সকলোৱে ভিডিঅ'টো পাই আপোনালোকে শ্বেয়াৰ কৰি দিব। বৰ্তমান ভাৰত পাকিস্তানৰ যুদ্ধ অন্ত পৰিছে আৰু যিসকল বৰ্তমান জোৱান মৃত্যুৰ মুখত পৰিছে তেওঁলোকৰ বহুত শ্ৰদ্ধা জনাইছোঁ। আপোনালোকৰ দৰে কেতিয়াও আমি হ'ব নোৱাৰোঁ, আপোনালোক মহান সদায়। মোৰ ফালৰ পৰা সহস্ৰ প্ৰণাম আপোনালোকলৈ। আৰু অভিনয় বহুত সুন্দৰ দাদাজনৰ, আগুৱাই যাওক আপুনি, ভাল লাগিল। ধন্যবাদ।